মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কালি আমি চেপ্টাৰটো পঢ়ি গম পালোঁ যে আমাৰ ৰাজ্যখনৰ নাম অসম কেনেকৈ হৈছিল। ইয়াৰ পিছত চোৱা, মুছলমান বুৰঞ্জী লেখকেও এই দেশক অসমৰ দেশ বুলিছিল। ইংৰাজ গভৰ্ণমেণ্টেও প্ৰথমে এই দেশ লওঁতে ইংৰাজীত ইয়াৰ নাম আছাম বুলিহে লিখা দেখা গৈছিল। কি কৈছে, যিসকল মুছলমান বুৰঞ্জী লেখক আছিল তেওঁলোকেও আমাৰ দেশখনক বা ৰাজ্যখনক আমাক কি বুলি কয়, অসমৰ দেশ বুলি কৈছিল, মানে আহোমসকলৰ দেশ। আৰু ইংৰাজৰ গভৰ্ণমেণ্ট, ইংৰাজ চৰকাৰে যেতিয়া এই দেশ লৈছিলে তেতিয়া ইংৰাজীত ইয়াৰ নামটো অসম বুলি লিখিছিল। 600 বছৰীয়া অসম ৰাজত্বৰ অমৰ কীৰ্তিস্বৰূপে আমাৰ দেশ অসম নামৰ মাল্য পিন্ধি জগতত জনাজাত হ'ল। 600 বছৰীয়া অসম ৰাজত্ব বুলি যে কৈছে, এয়া কোনে কৰিছিল? আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিল। আৰু তাৰ কীৰ্তিস্বৰূপে আমাৰ দেশখনৰ নামটো, আমাৰ ৰাজ্যখনৰ নামটো কি দি থৈ গ'ল? অসম। আৰু এই নামেৰে জগতত আমাৰ ৰাজ্যখনক চিনি পায়। অহোম জাতিৰ অন্যান্য কীৰ্তিকলাপ লোপ পালেও অসম নামেই তেওঁলোকক চিৰস্মৰণীয় কৰি ৰাখিব। অসম বা আহোমসকলৰ ৰাজত্বতহে যে এই দেশৰ নাম অসম হ'ল, সেই কথাটো ইতিহাসত পোৱা যায়। আমি আমাৰ মৰমৰ মাতৃভূমিৰ যি নাম পাইছোঁ তাকে সাদৰে গ্ৰহণ কৰি সন্তোষ লাভ কৰা উচিত। আৰু অসমীয়া মাতৃয়ে সেই নামৰ গৌৰৱ বঢ়াবলৈ অহোপুৰুষাৰ্থ কৰিব লাগে। আমি আমাৰ মাতৃভূমিখনৰ নামটো যেনেকৈ পালোঁ, আহোমসকলৰ পৰা যেনেকৈ পালোঁ, সেয়া আমি সন্তুষ্টি মনেৰে গ্ৰহণ কৰিব লাগে। আৰু অসমীয়া হিচাপে আমি আমাৰ ৰাজ্যখনৰ, আমাৰ জন্মভূমিখনৰ গৌৰৱ বঢ়াবলৈ আমি চেষ্টা কৰিব লাগে। আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হৈছে। এতিয়া অসমীয়া জাতিৰ অন্তৰ্গত বহুত জনজাতি আছে বিভিন্ন। গতিকে ইমান বৃহত্তৰ অসমীয়া জাতিটো গঠন হওঁতে বিভিন্ন ধৰণৰ জাতি উপজাতিৰ সংমিশ্ৰণৰ মিলন হৈছে। অসমৰ ভাষা, সাহিত্য, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব প্ৰভৃতি বিষয় সকলো আমোদৰ, বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে। আমাৰ অসমৰ যি ভাষা হয়, সাহিত্য বা যি বুৰঞ্জী, সেইসমূহৰ বিষয়ে আমাৰ যিসকল শিক্ষিত লোক আছে তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনা কৰিব লাগে বুলি কৈছে। আৰু ইতিমধ্যে যথেষ্ট আলোচনা এই বিষয়ত বহুতে কৰিছেও। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সবাহ, ক্ৰীড়া কৌতুক, পুৰণি মন্দিৰ, দৌল, দেৱালয় আদিৰ তথ্য সংগ্ৰহ কৰা উচিত। বিশ্ব ব্ৰহ্মাণ্ডক বুজিবলৈ হ'লে এখন নিৰ্দিষ্ট সীমাবদ্ধ ঠাইতে প্ৰথমতে হাত দিব লাগিব। দূৰণিক ওচৰ কৰিবৰ উপায় হৈছে ওচৰৰ পৰা ক্ৰমে দূৰলৈ যোৱা। আমি যদি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে জানিব বিচাৰোঁ, জানিবলৈ হ'লে প্ৰথমতেই গোটেই বিশ্বতে হাত দিলে হ'ব জানো? কমৰ পৰা বেছিলৈ যাব লাগিব। সেইকাৰণে কৈছে যে নিজৰ দেশখন বা নিজৰ ৰাজ্যখনৰ বিষয়ে আমি প্ৰথম জানি ল'ব লাগিব। জানি লৈ ইয়াৰ পৰা লাহে লাহে বহলভাৱে আমি আলোচনা কৰিব লাগিব। প্ৰথম আমি নিজৰ জিলাখন বা নিজৰ জন্মভূমিখনৰ বিষয়ে জানিব লাগিব। তাৰপিছত আমাৰ ৰাজ্যখনৰ বিষয়ে জানিব লাগিব। তেনেকৈ আমাৰ দেশ ভাৰতবৰ্ষৰ বিষয়ে জানিব লাগিব। এনেকৈ জানি আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে জানিব পাৰিম। সেইকাৰণে কৈছে যে দূৰণিক ওচৰ কৰিবৰ উপায় হৈছে ওচৰৰ পৰা ক্ৰমে দূৰলৈ যোৱা। নিজৰ ভিতৰত এটা স্বাতন্ত্ৰ্য অনুভূতি নহ'লে শক্তিৰ যথাৰ্থ বিকাশ হ'ব নোৱাৰে। এই শক্তি কোনো এফালে বিকশিত হ'বলৈ আৰম্ভ কৰিলে ই সকলো পিনে ক্ৰমে বিকশিত হ'ব লাগিব। পৰ্বতৰ ক্ষুদ্ৰ বা জুৰিৰ কথা ভবাৰ আগে নিজৰ মাতৃভূমিৰ কথা ভাবিব লাগিব। এই কথাই কৈছে যে আমি আমাৰ ভিতৰত আমি এটা অনুভূতি জাগ্ৰত কৰিব লাগিব যে আমি নিজৰ ঠাইখনৰ বিষয়ে প্ৰথম জানিব লাগিব। আমাৰ কি শক্তি, সেয়া বিকশিত আৰম্ভ কৰাৰ লগে লগে আমি যেতিয়া নিজৰ ঠাইখনৰ বিষয়ে জানিব পাৰিম, ই ক্ৰমাৎ সকলো পিনে নিজেই বিকশিত হ'ব। আৰু তাৰ উদাহৰণ এইটো দিছে যে পৰ্বতৰ ক্ষুদ্ৰ বা জুৰিৰ কথা ভবাৰ আগতে প্ৰথম আমি নিজৰ মাতৃভূমিৰ কথা জানিব লাগিব। তাৰপিছতহে আমি তাতকৈ বহল বিষয়ৰ আলোচনা কৰিব পাৰিম। সেই কথাটোকে বুজাবলৈ আৰু এটা উদাহৰণ দিছে। কৈছে চোৱা, আগে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰনৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজেই গৈ সাগৰৰ লগত মিলিব পাৰিব। যেতিয়া তোমালোকে নিজৰা দেখিছা, নিজৰা কেনেকৈ বৈ যায়, বৈ গৈ পেলাই সেই পানীখিনি ক'ত পৰে?
নিজে নিজে গৈ পেলাই নদীত পৰেগৈ। গতিকে কৈছে যে আমি যদি ওচৰ পাজৰে থকা আমাৰ ক্ষুদ্ৰ নিজৰাটোৰ পানীখিনি বেগৱতী কৰিব পাৰোঁ, তেতিয়া সি নিজে নিজেই গৈ সাগৰৰ লগত মিলিব পাৰিব। এইটো এটা উদাহৰণ হিচাপে তোমালোকক বুজিবলৈ দিছে। আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব। যাৰ শক্তি আছে তেওঁলৈ সেৱাৰ পাত্ৰও আছে। সৰুটি হৈহে সংসাৰত সৰকিব পাৰি, ভেম আৰু আলাহৰে উদগতি কৰিব নোৱাৰি। শক্তিৰ চৰ্চা মানে স্বাধীনতা। স্বাধীনতাই আনন্দ। অসমক অসমা অথবা অনুপমা কৰি তুলিবলৈ হ'লে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ হ'ল। সৰুটি হৈহে সংসাৰত সৰকিব পাৰি মানে আমি নিজকে বহুত বেছি ডাঙৰ বুলি ভাবিব নালাগে। আমি যেতিয়া নিজকে ভাবিব পাৰিম যে সৰু বুলি, আৰু আমি ভেম কৰিব নোৱাৰোঁ, অহংকাৰ নকৰি যদি সাধাৰণ মানুহ হৈ জীয়াই থাকোঁ, তেতিয়াহে সংসাৰত ভালকৈ টিকিব পাৰি বুলি কোৱা হৈছে। আমাৰ অসমখন অসমা অৰ্থাৎ অনুপমা কৰি তুলিবলৈ হ'লে অসমীয়া জাতিটোক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ হ'ল। আমি যদি আমাৰ নিজৰ ৰাজ্যখনক মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ, গতিকে ৰাজ্যখনৰ কিবা এটা ভাল হোৱাটো বিচাৰিবলৈ হ'লে প্ৰথমতে নিজৰ জাতিটোক এটা আদৰ্শ জাতিৰূপে গঢ়িব লাগিব, যাতে অসমীয়া জাতিটোক দেখি অন্যও ক'ব পাৰে যে অসমীয়া জাতিৰ নিচিনা অন্যৰ কোনো তুলনা নাই। প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ সোঁত প্ৰবল ৰূপে বোৱাই দিব লাগিব আৰু ধৰ্মনীতিৰ বিৰল কিৰণেৰে গোটেইখন দেশক আলোকিত কৰিব লাগিব। কৈছে ইয়াৰ কাৰণে প্ৰথমতে আমাৰ যে নিজৰ ভাষা আছে, নিজৰ সাহিত্য আছে, সেই ভাষা সাহিত্যৰ উন্নতি কৰিব লাগিব আৰু সকলো লোক শিক্ষিত হ'ব লাগিব। আৰু সেইকাৰণে এইটো কৈছে যে সাধাৰণ শিক্ষাৰ সোঁত প্ৰবল ৰূপে বোৱাই দিব লাগিব, যাতে আমাৰ অসমত যিমান মানুহ আছে সকলো যাতে ভালদৰে শিক্ষিত হ'ব পাৰে, তাত আমি চেষ্টা কৰিব লাগে। আৰু ধৰ্মনীতিৰ বিৰল কিৰণ মানে কোনো ধৰ্মত ভেদাভেদ নাৰাখি সকলোৱে নিজৰ নিজৰ ধৰ্ম সুচাৰুৰূপে পালন কৰি গোটেই দেশখনক আলোকিত কৰিব লাগিব, যাতে অন্যই ক'ব পাৰে যে অসম দেশৰ নিচিনা ভাল ঠাই ক'তো নাই। কোনেও যাতে তুলনা কৰিব নোৱাৰে যে অসমক বেয়াৰ লগত যাতে কোনেও নিজৰ ঠাইখনক তুলনা কৰিব নোৱাৰে, যে সেই বিষয়ে আমি গুৰুত্ব আৰোপ কৰিব লাগিব।